হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি ৰাতিপুৱাৰ ভাগত মই ওলালোঁ, পাৰ্টি মেকআপ এটা আছে। তাৰ কাৰণে ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ। তো এয়া মই আহি পালোঁ, আহি পাই চাহ দিলে মোক। চাহ খাই লৈ এতিয়া মই এনেকৈ বজাৰখন ওলাই লৈছোঁ। ওলাই লৈ এতিয়া পাৰ্টি মেকআপটো হৈ গ'ল, অকণমান বহিলোঁ, ৰেষ্ট লৈছোঁ। দেখাইছোঁ কেনে হৈছে। এয়া হৈছে মোৰ ফাৰ্ষ্ট পাৰ্টি মেকআপ। কেনে হৈছে মোক কমেণ্টত দিব নাপাহৰিব। নেক্সটটো হৈছে এয়া। তো এয়া ছেকেণ্ড পাৰ্টি মেকআপ। থাৰ্ড পাৰ্টি মেকআপ দেখুওৱা নহ'ল, কাৰণ তেহেঁতলোক জলবাজিত আছিলে জোৰোণৰ কাৰণে। তো আহি পাই মেকআপ কৰি আহি মই ডিউটি আহি পালোঁ। চাওকচোন ক্লিপটো কেনে লাগিছে, যোৱাকালি কিনিলোঁ। আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। তো দেখাই দিলোঁ, কমেণ্টত দিব নাপাহৰিব। তো আহি পাই গ'লোঁ মই গধূলি ঘৰ। আহি পাই মামাহঁতৰ বাবু আহিছে ঘৰত, আজি থাকিব আমাৰ ঘৰত। তাৰ লগত মই এনেকৈ খেলি আছোঁ আৰু। তো খেলি তো এনেকৈ নেক্সট মৰ্ণিং আকৌ ওলালোঁ মই পাৰ্টি মেকআপ কৰিবলৈ। মোৰ ৰিস্কাখন আহি আছে, ফোন কৰি মাতিছিলোঁ। তো এনেকৈ আহি পাই গ'লোঁ, আহি পাই পাৰ্টি